গতিকে এতিয়া আহিলো প্ৰাক ঐতিহাসিক অসম। কামৰূপ ৰাজ্যখন ঐতিহাসিক নাম আছিল প্ৰাগজ্যোতিষপুৰ। গুৱাহাটী নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰত অৱস্থিত। যোগিনী তন্ত্ৰ মতে পুৰণি কামৰূপক 4টা ভাগত বিভক্ত হৈছিল। ৰত্নপীঠ পূৰ্ববংগৰ কৰতোৱা নদীৰ পৰা সোণকোষলৈকে, কামপীঠ আছিল সোণকোষৰ পৰা ৰূপহী নদীলৈকে আদি হিষ্ট্ৰী পাৰ্টটো আনিছে অসম হিষ্ট্ৰী, যিটো ক্লাছ 6-7ত আছে। স্বৰ্ণপীঠ ৰূপহী নদীৰ পৰা ভঁৰালী নদীলৈকে আছিল আৰু সৌমাৰ পীঠ আছিল ভঁৰালী নদীৰ পৰা দিক্ৰাই নদীলৈ। কামদেৱে নাৰীৰ বেশেৰে আহি মহাদেৱৰ তপস্যা ভংগ কৰিছিল। মহাদেৱৰ খঙত অগ্নিশৰ্মা হৈ কামদেৱক পুৰি ভস্ম কৰিছিল। কামদেৱৰ পত্নী ৰতি দেৱী অনুনয় বিনয়ত সন্তুষ্ট হৈ কামদেৱক পূৰ্বৰ ৰূপ ঘূৰাই দিছিল। সেইবাবে কামৰূপ নাম হৈছে। নৰকাসুৰে কামৰূপত ৰাজত্ব কৰাৰ সময়ত বান ৰজাই শোণিতপুৰত ৰাজত্ব কৰিছিল। বান ৰজাৰ জীয়েক আছিল উষা। শ্ৰীকৃষ্ণ নাতি অনিৰুদ্ধই বান ৰজাৰ জীয়েকক বিয়া কৰাইছিল। এই বিবাহ গন্ধৰ্ব বিবাহ বুলি কোৱা হয়। এইটো ইম্পৰ্টেণ্ট, গন্ধৰ্ব বিবাহ হৈছিল অনিৰুদ্ধ আৰু উষা দেৱীৰ মাজত যিখন বিয়া। এই বিবাহক বান ৰজা শূন্য হৈ অনিৰুদ্ধৰ সৈতে যুদ্ধ কৰিছিল। এই যুদ্ধ অনিৰুদ্ধ হৈ শ্ৰীকৃষ্ণ আৰু বান ৰজাৰ হৈ মহাদেৱে যুদ্ধ কৰিছিল আৰু সেইকাৰণে এই যুদ্ধক হৰিহৰৰ যুদ্ধ বুলি কোৱা হয়, কাৰণ শ্ৰীকৃষ্ণৰ আন এটা নাম হৰি আৰু মহাদেৱৰ আন এটা নাম হৰ। তাৰপিছত হৈছে কামৰূপৰ পূব দিশত অৰ্থাৎ শদিয়াত আন এখন ৰাজ্য আছিল, যাৰ নাম আছিল কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্য। এই ৰাজ্যৰ ৰাজধানী আছিল কুণ্ডিল্য নগৰ। কুণ্ডিল্য ৰাজ্যৰ প্ৰতাপী ৰজা আছিল ভীষ্ম। ভীষ্মৰ জীয়ৰী ৰুক্মিণীয়ে দ্বাৰকাৰ পৰা আহি শ্ৰীকৃষ্ণই বিবাহ কৰাইছিল। দ্বাৰকা বৰ্তমান গুজৰাটত অৱস্থিত। পুৰণি অসমৰ ৰাজবংশসমূহ। কামৰূপ প্ৰথম ঐতিহাসিক ৰজা নৰকাসুৰ। হতকাসুৰক হত্যা কৰি নৰকাসুৰ সিংহাসন বহিছিল। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ মন্দিৰ আৰু মন্দিৰলৈ যোৱা বাটতে নৰকাসুৰে নিৰ্মাণ কৰিছিল। এইটো কথিত আখ্যান মতে হৈছে, এইটো আখ্যানটো হৈছে কথিত আখ্যান যিটো আছে তাৰ পৰা কোৱা হৈছে। নৰকাসুৰৰ পিছৰ ৰজা আছিল ভগদত্ত আৰু ব্ৰজদত্ত। দুৰ্যোধন আমন্ত্ৰণত ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ সপক্ষে যুদ্ধ কৰিছিল। গুৱাহাটীত থকা দীঘলী পুখুৰীটো ভগদত্তৰ জীয়েক ভানুমতীৰ স্বয়ম্বৰত খন্দুৱাইছিল। দানৱ বংশ। প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ প্ৰথম ৰজা আছিল মহিৰংগ দানৱ। মহিৰংগ দানৱে দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল। মহিৰংগ দানৱ ৰাজধানী আছিল মাইৰাংখ। মহিৰংগ দানৱৰ পিছৰ ৰজাসমূহ ক্ৰমে হতকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ, হতকাসুৰ। ভৌমবংশ। দানৱ বংশৰ শেষৰ ৰজা হতকাসুৰক নৰকাসুৰে হত্যা কৰি ভৌমবংশ প্ৰতিষ্ঠা কৰিছিল। বৰ্মন বংশ। পুষ্য বৰ্মন বংশৰ প্ৰতিষ্ঠাতা। কুমাৰ ভাস্কৰ বৰ্মন এই বংশৰ শ্ৰেষ্ঠ ৰজা। ভাস্কৰ বৰ্মনৰ সময়ত হিউৱেন চাং কামৰূপলৈ আহিছিল আৰু কাৰণ হৰ্ষবৰ্ধনৰ লগত ভাস্কৰ বৰ্মনৰ ভাল সম্পৰ্ক আছে। এইটো পৰীক্ষা ইম্পৰ্টেণ্ট থাকে যে হিউৱেন চাং কোন ৰজাই শাসন কৰি কোনটো বংশই বা কোন ৰজাই শাসন কৰি থাকোতে হিউৱেন চাং অসমলৈকে আহিছিল বা কামৰূপলৈকে আহিছিল, তেতিয়া হৈছে ভাস্কৰ বৰ্মন। হিউৱেন চাঙে কামৰূপৰ বিষয়ে শ্ৰীয়ুকি নামৰ পুথিখনত লিখি থৈ গৈছিল। ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালতে ডুবি আৰু নিধানপুৰ তামৰ ফালি খোদিত হৈছিল। তাৰপিছত বংশটো হৈছে শালস্তম্ভ বংশ। প্ৰতিষ্ঠাতা শালস্তম্ভই। শালস্তম্ভ কামৰূপ ৰাজ্যৰ ৰাজধানী তেজপুৰলৈ স্থানান্তৰণ কৰি ঠাইখনৰ নাম ৰাখিছিল হাৰুবেশ্বৰ। শালস্তম্ভই শাসন কৰি থকা সময়ত ইচিত নামৰ এজন চীনা পৰিব্ৰাজকে ভাৰতলৈ আহিছিল। শালস্তম্ভৰ শাসনকালতেই দক্ষিণাতৰ হিন্দু প্ৰৱৰ্তক শংকৰাচাৰ্য কামৰূপলৈ আহিছিল আৰু অভিনৱ গুপ্তৰ লগত তৰ্কযুদ্ধত লিপ্ত হৈছিল। তাৰপিছত হৈছে পাল বংশ। পাল বংশৰ পিছৰ কামৰূপ ৰাজপাটত বহা বংশটোৱে হ'ল পাল বংশ। পাল বংশৰ প্ৰতিষ্ঠাতা ব্ৰহ্মপাল। পাল বংশৰ ৰাজধানী আছিল দুৰ্যনগৰ। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'বিলাকত কিবা ভুল পোৱা তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। কিন্তু মই পৰাপক্ষত কেতিয়াও ভুল মই ইনফৰমেশ্যন নিদিওঁ। জানো এইবিলাক মুখস্থ কৰা বহুত কঠিন। এটা ভুল মুখস্থ কৰি পৰীক্ষাত 1 নম্বৰ কটা যোৱাটো বহুত ডাঙৰ কথা। গতিকে মই বিভিন্ন কিতাপৰ জৰিয়তে এইবিলাক কিতাপৰ পৰা কালেক্ট কৰা, মই জানি বুজি কোনো ধৰণৰ ভুল কৰা নাই। কিবা ভুল পালে জনাই দিব, তেতিয়াহ'লে মই শুদ্ধ কৰিব পাৰিম। গতিকে ভুল কৰা কোনো প্ৰশ্ন নাথাকে। মই ভুল পৰাপক্ষত নকৰোৱে, কাৰণ এইবিলাক মই বনাওঁতে বহুত চিনচিয়াৰলি বনোৱা যায়। ঠিক আছে, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কৰিব। নেক্সট আকৌ ভিডিঅ' আনিম।